বজাৰত বৰ্তমান বহুত কম দামতে গ্ৰীণ মটৰ পোৱা গৈছে আৰু এইটো প্ৰাইচটো সদায় নাথাকে, কেইদিনমান পিছতে বহুত বাঢ়ি যাব। চ' বলক আজি মই গোটেই বছৰটোৰ কাৰণে কেনেকৈ আপুনি মটৰ ষ্ট'ৰ কৰি ৰাখিব পাৰে তাৰে প্ৰচেছ শ্বেয়াৰ কৰিম। আৰু কিছুমান সৰু সৰু ট্ৰিক আছে যিকেইটা আপুনি ফ'ল' কৰিব লাগিব। চ' ভিডিঅ'টো স্কিপ কৰি গুচি নাযাব। ইয়াতে মই টোটেল 2 কিলো মটৰ লৈছিলোঁ আৰু মটৰখিনি আপুনি যিমান পাৰে ফ্ৰেছ লোৱাৰ ট্ৰাই কৰিব আৰু যাতে বেয়া মটৰ নলয়। আৰু মটৰখিনি ভালকৈ ধুই চাফা কৰি লৈছিলোঁ। এতিয়া পেন এটাত পানী অলপ দি তাতে 1 চামুচ চেনি আৰু 1 চামুচ নিমখ দি দিছিলোঁ। চেনিটো দিলে ইয়াৰ কালাৰটো গ্ৰীণ থাকে, মানে কালাৰটো চেঞ্জ নহয়, আৰু নিমখটো দিলে মটৰৰ যিটো টেষ্ট আছে টেষ্টটো ঠিকে থাকে। পানীটো গৰম হৈ যোৱাৰ পিছত মই মটৰখিনি দি দিছোঁ আৰু মটৰখিনি দি আপুনি বেছি টাইম ৰাখিব নালাগে, জাষ্ট 1 মিনিট টাইম ৰাখিব। 1 মিনিটমান পিছতে মটৰখিনি উঠাই লৈছোঁ। মটৰখিনি উঠাই লগে লগে মই ইয়াতে চিল ৱাটাৰত দি দিছিলোঁ। ইয়াতে ঠাণ্ডা পানী আৰু আইচ কিউব দিয়া আছে, মই আগতে ৰেডি কৰি ৰাখিছিলোঁ। যেতিয়া মটৰখিনি এইটো পানীত দিয়া যায় তেতিয়া তাৰ কুকিং প্ৰচেছটো লগে লগে বন্ধ হৈ যায়, লগতে ইয়াৰ যিটো গ্ৰীণ কালাৰ আছে সেইটো ঠিকে থাকে। তো এইটো প্ৰচেছ কৰিব লাগে। এতিয়া মই লগে লগে তাৰ পৰা উঠাই লৈছোঁ পানীৰ পৰা আৰু এটা কিচেন টাৱেল বা এটা চাফা কাপোৰত এনেকৈ মেলি দিছোঁ। কিছুমানে এইটো প্ৰচেছত অলপমান ভুল কৰে, মানে ইয়াৰ পৰা লগে লগে ষ্ট'ৰ কৰি থৈ দিয়ে, কিন্তু ইয়াত যে পানী লাগি থাকে তাৰ কাৰণে বেয়া হৈ যায়। চ' আপুনি 1 ঘণ্টা বা আধা ঘণ্টামান এনেকৈ অ'পেনকৈ থৈ দিব, যাতে ইয়াৰ ওপৰত যিখিনি এক্সট্ৰা পানী আছে সেইখিনি যাতে শুকাই যায়। আপুনি তাৰপিছত ষ্ট'ৰ কৰিব। 1 ঘণ্টামান পিছতে চাওকচোন, মই দেখাই দিছোঁ ইয়াৰ গাত অলপো পানী নাই, একদম ড্ৰাই হৈ আছে, মানে মোৰ হাততো লগা নাই। চাওক একদম ড্ৰাই হৈ আছে। আপুনি এতিয়া জিপলক বেগত ষ্ট'ৰ কৰি ৰাখিব পাৰে। আপোনাৰ যদি জিপলক বেগ নাই হ'লে আপুনি কিবা কণ্টেইনাৰতো ষ্ট'ৰ কৰি ৰাখিব পাৰে। ইয়াতে আপুনি 3টা বস্তু ধ্যান ৰাখিব। এটা হ'ল বেগৰ ভিতৰত যাতে কোনো ধৰণৰ এয়াৰ নাথাকে, আৰু 2 নম্বৰ হ'ল বেগৰ জিপটো ভালকৈ লগাই দিব, আৰু 3 নম্বৰ হ'ল এইটো আপুনি ডিপ ফ্ৰিজতে ষ্ট'ৰ কৰিব লাগিব। এইটো নৰ্মেল ফ্ৰিজত ৰাখি দিলে বেয়া হৈ যাব। চ' আপুনি ডিপ ফ্ৰিজতে ষ্ট'ৰ কৰিব। যেতিয়া আপুনি ইউজ কৰিব অলপমান টাইম আগতে উলিয়াই পিনে পানীত অলপমান তিয়াই থৈ দিলে হৈ যাব। চালেই নহয় মটৰ ষ্ট'ৰ কৰা কিমান ইজি। চ' আজিৰ কাৰণে এইখিনি আছিলে। যদি ভিডিঅ'টো ভাল পালে তেন্তে লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি দিব। যদি ফেচবুকৰ পৰা চাইছে তেন্তে ফ'ল' কৰি দিব। বাই বাই।